লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু বোকাখাট শাখা সন্ধানী লেখিকা সমাৰোহ সমিতিৰ আতিথ্যত আৰু বোকাখাট নাট্য মন্দিৰৰ সহযোগত আজি আয়োজন কৰা মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান অনুষ্ঠানৰ সন্মানীয় সভানেত্ৰী বাইদেউ, আজিৰ অনুষ্ঠানৰ সন্মানীয় উদ্বোধক মহোদয়া, আজিৰ অনুষ্ঠানৰ মূল কেন্দ্ৰবিন্দু মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰাপক আমাৰ সকলোৰে শ্ৰদ্ধাৰ কেৱল অসমৰে নহয় সমগ্ৰ দেশৰ গৌৰৱ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী, বলিষ্ঠ অভিনেত্ৰী, সাহসী অভিনেত্ৰী, দুৰ্দান্ত অভিনেত্ৰী সীমা বিশ্বাস ডাঙৰীয়ানী, মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ অতিথিবৃন্দ, সুধীবৃন্দ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সন্মানীয় সভানেত্ৰী সম্পাদিকাকে প্ৰমুখ্য কৰি শ্ৰদ্ধাৰ বিষয়ববীয়া তথা সদস্যসকল, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বিভিন্ন সদস্যসকল, প্ৰতিনিধিসকল, সন্মানীয় লেখিকাসকল, অতিথিবৃন্দ, সুধীবৃন্দ, আইসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে আপোনাক সদৌতিৰে প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আজিৰ এই গুৰুত্বপূৰ্ণ দিনটিত আপোনাসৱৰ বাবে এক অনন্য উল্লেখনীয় দিনটিত আমাক নিৰ্দিষ্ট বক্তাৰূপে আমন্ত্ৰণ কৰি আমাক বাধিত কৰাৰ বাবে, কৃতাৰ্থ কৰাৰ বাবে আপোনাসৱৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি মই মঞ্চত উপবিষ্ট হৈ আপোনাসৱক যেতিয়া মই চাইছোঁ তেতিয়া এটা কথা অনুভৱ কৰিছোঁ যে আজি মই সৃষ্টিৰ কটীয়াতলিত আচলতে বহিবলৈ এক সুযোগ পাইছোঁ, এক অনন্য সুবিধা পাইছোঁ। মোৰ কবিতাৰ দুটা শাৰী আছে, নাৰী তুমি সম্ভাৱনাৰ পূৰ্ণ অৱকাশ, নাৰী তুমি সৃষ্টিৰ সম্পূৰ্ণ প্ৰকাশ। সেই নাৰী জাতি আপোনাসৱ সৃষ্টিৰ আকৰ। আজি আপোনাসৱে সৃষ্টিশীলতাৰ কচৰত কৰিছে, সৃষ্টিৰ কৰ্ষণ কৰিছে আৰু আপোনাসৱৰ অপূৰ্ব সৃষ্টিৰে সৰ্বাংগ সুন্দৰ জগত সাজিছে। গতিকে আপোনালোক মাতৃৰূপে, শক্তিৰূপে, শান্তিৰূপে আমাৰ বাবে সদায়েই নমস্য, আমাৰ বাবে সদায়েই পূজনীয়। মই মঞ্চত বহি থাকোঁতে আপোনাসৱৰ মুখবিলাক চাইছোঁ, আপোনাসৱৰ মুখবিলাক অকণমান পঢ়িবলৈ, বুজিবলৈ যত্ন কৰিছোঁ। মই এজন সন্তান হিচাপে, এজন স্বামী হিচাপে, এজন পিতৃ হিচাপে, এজন অভিভাৱক হিচাপে এটা কথা সদায় অনুভৱ কৰোঁ যে আমাৰ পৰম্পৰাগত পুৰুষতান্ত্ৰিক বা পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত আজি আমি একবিংশ শতিকাৰ আঢ়ৈটা দশক পাৰ হৈ যোৱাৰ পিছতো, আমি মংগল গ্ৰহত বসতি স্থাপন কৰিবলৈ হেঁপাহ কৰাৰ পিছতো, মহাকাশত বিয়া পতাৰ দৰে অত্যুৎসাহ কৰাৰ পিছতো, মহাসাগৰ তলিত কনফাৰেন্স পতাৰ দৰে অত্যুৎসাহ কৰাৰ পিছতো এটা কথা মৰ্মে মৰ্মে উপলব্ধি কৰোঁ, আজিও যেন নাৰী জাতি, আজিও যেন মাতৃ জাতি ক'ৰবাত আমি ক'ৰবাত এতিয়াও যেন তেখেতসকলৰ সেই অধিকাৰ প্ৰাপ্তি, সম অধিকাৰ প্ৰাপ্তি, সমমৰ্যাদা প্ৰাপ্তি অথবা তেওঁলোকৰ যি আমি নাৰী সবলীকৰণৰ কথা কৈ আছোঁ, আজিও সুদূৰ পৰা হওক বা আজিও আমি 100% সফল হ'ব পৰা নাই। আমি নাৰীক মাতৃৰূপে পূজা কৰিছোঁ, শক্তিৰূপে পূজা কৰিছোঁ, দেৱীৰূপে পূজা কৰিছোঁ, শান্তিৰূপে পূজা কৰিছোঁ। তাৰপিছতো কেৱল অসম নহয় সমগ্ৰ বিশ্বত আজিও নাৰী আতিশয্যৰ ঘটনা কিন্তু কমা নাই। যি সময়ত আমাৰ শিক্ষিতৰ হাৰ আজি 84% আমি অতিক্ৰম কৰিছোঁ, সেই সময়ত আমাৰ অসমৰ দৰে ঠাইত য'ত আমি মাতৃক সদায় পূজা কৰি আহিছোঁ, অসমৰ দৰে ঠাইত আজি বৃদ্ধাশ্ৰমৰ সংখ্যা অভাৱনীয়কৈ বৃদ্ধি পাইছে। গতিকে এইবিলাক অত্যন্ত চিন্তাৰ বিষয়। কিন্তু তাৰ মাজতো মই আজি এটা কথা অনুভৱ কৰোঁ যে এই আপোনালোকে যে লিখা মেলা কৰি আছে,
আপোনালোকে যে নিজকে সমাজৰে সংপৃক্ত কৰি ৰাখিছে, আপোনালোকে কিন্তু এই পৰম্পৰাগত পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিপৰীতে গৈ, ভোটৰ বিপৰীতে গৈ আপোনালোকে এক অহৰহ প্ৰয়াস, এক নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু আপোনালোকৰ এই ঐকান্তিক উদ্যোগে কেৱল অসমীয়া জাতিৰ ভাষা সাহিত্য সংস্কৃতিয়ে নহয়, সামগ্ৰিকভাৱে অসমীয়া জাতিৰ মানৱীয়তা আৰু মানৱিক প্ৰমূল্যবোধ গঠনত আৰু ইয়াৰ উত্তৰণত অভাৱনীয়ভাৱে সহায় কৰিছে। আজি লক্ষ্য কৰিছোঁ, আজি আপোনালোকৰ এই অধিৱেশনলৈ, এই অনুষ্ঠানলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লেখিকাসকল আহিছে, বিভিন্ন বয়সৰ আইসকল, মহিলাসকল আহিছে। আজি কিমানটা আমাৰ সচৰাচৰ আমি ব্যৱহাৰ কৰা ভাষাত আজি আপোনালোকে কিমানটা লেঠা, কিমানটা সমস্যা সামৰি আহি আজি ইয়াত বহি আছে। কাৰোবাৰ যদি স্বামী ক'ৰবাত কৰ্মৰত, কাৰোবাৰ পুত্ৰ চাকৰিলৈ যাবলৈ হোৱা দোৱা, কাৰোবাৰ বোৱাৰী যদি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে, কাৰোবাৰ নাতি স্কুলৰ পৰা আহিবৰ হৈছে। এনেকুৱা কিছুমান সমস্যা আপোনালোকে সামৰি বাৰে বাৰে বাজি থকা মোবাইলটো চাইলেণ্ট কৰি আপোনালোকে আজি এই সভাখনত অনুষ্ঠিত হৈছে, উপস্থিত হৈছে। আপোনালোকৰ দায়িত্ব আৰু দায়বদ্ধতা আছে সমাজখনৰ প্ৰতি, অসমীয়া সাহিত্যৰ প্ৰতি, অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি। আৰু সেইকাৰণে আপোনালোকে সেই এশ একুৰি সমস্যা, এশ একুৰি লেঠা সামৰি আজি এই বোকাখাট নাট্য মন্দিৰত আপোনালোক সমবেত হৈছে, জয়গান গাইছে, ভাষাৰ চৰ্চা কৰিছে, কৃষ্টিৰ চৰ্চা কৰিছে, আইদেউ সন্দিকৈৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছে। সীমা বিশ্বাসৰ দৰে এগৰাকী অনন্য প্ৰতিভাশালী অভিনেত্ৰীক বঁটা বিভূষণেৰে সন্মানিত কৰি তেখেতক উৎসাহিত কৰিছে, অনুপ্ৰাণিত কৰিছে। তাৰ বাবে আপোনাসৱৰ প্ৰতি মই আকৌ এবাৰ সেৱা জনাইছোঁ, আকৌ এবাৰ শ্ৰদ্ধা জনাইছোঁ। আপোনাসৱ সঁচাকৈয়ে অনন্য, আপোনাসৱ সঁচাকৈয়ে একক। যাৰ বাবে আপোনালোক নিশ্চয়কৈ ধন্যবাদ, কৃতজ্ঞতা আৰু সেৱাৰ পাত্ৰ। মই পুনৰবাৰ আপোনালোকৰ প্ৰতি সেৱা যাচিছোঁ। আজি অনুষ্ঠানত মোক নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰিছে আৰু এটা বক্তৃতাৰ বিষয় নিৰ্ধাৰণ কৰি দিছে, ভোলাগুৰিৰ পৰা অস্কাৰলৈ অসমীয়া বোলছবিৰ জয়যাত্ৰা। আচলতে এটা খুব গুৰুত্বপূৰ্ণ, জটিল আৰু এটা ইতিহাসৰ তথ্য সমৃদ্ধ এটা বিষয়। আচলতে খুব কম সময়ৰ ভিতৰত বক্তৃতাৰে এই বিষয়টো সামৰি লোৱাটো অৱশ্যেই সম্ভৱ নহয়। সীমা বাইদেৱে নিশ্চয়কৈ কথাটো বুজিব পাৰিছে বা আপোনালোকে বুজিব পাৰিছে। কাৰণ অসমীয়া চিনেমাৰ যি, অসমীয়া কথাছবিৰ যি ইতিহাস, আজিৰ তাৰিখত সেই ইতিহাস এক ৯০ বছৰীয়া দীঘলীয়া বৰ্ণময় পৰিক্ৰমা। আজি এই ইতিহাসে সুদীৰ্ঘ ৯০টা বৰ্ষ সম্পূৰ্ণ কৰিছে। 1935 চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী নিৰ্মাণ কৰাৰ পৰা আজি আমি এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহৰ এই 17 তাৰিখত আজি আমি এটা কথা নদি ক'ব পাৰোঁ যে অসমীয়া বোলছবিয়ে, অসমীয়া বোলছবি জগতৰ এই বৰ্ণময় যাত্ৰাৰ ৯০টা খুব সুন্দৰ বৰ্ষ, ৯০টা ৰঙীন বৰ্ষ, গৌৰৱোজ্জ্বল বৰ্ষ সম্পূৰ্ণ কৰিছে। আচলতে অসমীয়া চিনেমাৰ এয়া এক কণ্টকাকীৰ্ণ দীঘলীয়া যাত্ৰা, কিন্তু তথাপিও প্ৰতি মুহূৰ্ততেই আমাৰ সজীৱ হৈ থাকে প্ৰাপ্তিৰ প্ৰত্যাশা। আজি যথেষ্ট অসমীয়া চিনেমাৰ এই দীঘলীয়া যি যাত্ৰাপথ, এই ৯০ বছৰীয়া যাত্ৰাপথ, এয়া অত্যন্ত এক ফলাবমা পথ, কিন্তু নিৰৱচ্ছিন্ন অগ্ৰগামী যাত্ৰা। এই অসমীয়া চিনেমাৰ এই যাত্ৰা উত্তৰমুখী যাত্ৰা, গৌৰৱৰ যাত্ৰা, জয় যাত্ৰা, আমাৰ সম্ভাৱনাৰ যাত্ৰা, লক্ষ্যপ্ৰাপ্তি আৰু প্ৰত্যাশা পূৰণৰ যাত্ৰা। এই যাত্ৰা আমি ৯০ বছৰ অতিক্ৰম কৰিছোঁ, কিন্তু আমাৰ বহুদূৰ বাট বুলিবলৈ এতিয়াও বাকী আছে। অসমীয়া চিনেমাই 1935 চনত যি গজালি মেলিছিল, সেই গজালিয়ে এতিয়া এজোপা পূৰ্ণ বৃক্ষলৈ ৰূপান্তৰিত হৈছে, কিন্তু ইয়াক অধিক ফলে ফলে জাতিষ্কাৰ কৰিবলৈ আমাৰ অধিক কৰণীয় আছে আৰু আমি অধিক প্ৰয়াস আৰু প্ৰচেষ্টা আগবঢ়াব লাগিব। আজি এই 1935 চনত সেই জয়মতী কথাছবিৰে অসমীয়া চিনেমা নিৰ্মাণ কৰি কেৱল অসমীয়া চিনেমাৰ ইতিহাস সংৰচনা কৰাই নহয়, সেই জয়মতীৰ মুখ্য ভূমিকাত অৱতীৰ্ণ হৈ আইদেউ সন্দিকৈয়ে যি চৰম ত্যাগেৰে তেওঁ অসমীয়া চিনেমাত অভিনেত্ৰীৰ যি, নাৰী অভিনেতাৰ যি বাট কাটি থৈ গ'ল, সেই বাটকটীয়াই আচলতে আমাক এক নতুন ইতিহাসৰ পথ খুলি দিলে, এক আমাক নতুন ইতিহাস ৰচনা কৰিলে। যি ইতিহাসক লৈ আমি গৌৰৱ কৰিছোঁ, যি ইতিহাসক লৈ
আমি আচলতে আজি এই আইদেউ সন্দিকৈ সোঁৱৰণি দিৱস ১বিংশতিতম আমি সোঁৱৰণি দিৱস পাতিছোঁ আইদেউ সন্দিকৈ বঁটা আমি প্ৰদান কৰিছোঁ আজি এই শুভক্ষণত সেইগৰাকী মহিয়সী অভিনেত্ৰী সেইগৰাকী ত্যাগৰ প্ৰতিভূ ত্যাগৰ প্ৰতীক অভিনেত্ৰী আইদেউ সন্দিকৈৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ তেখেত য'তেই আছে কুশলে থাকক আমাক আশীৰ্বাদ কৰি থাকক সেই আইদেউ সন্দিকৈয়ে যি চৰম ত্যাগেৰে অসমীয়া চিনেমা জগতত এক নতুন পথৰ সন্ধান দিলে সেই পথৰ সন্ধানৰ বাট বুলি আজি সীমা বিশ্বাস ডাঙৰীয়ানীকে প্ৰমুখ্য কৰি আজি প্ৰতিগৰাকী অসমীয়া অভিনেত্ৰী সাধাৰণ শব্দত চেলিব্ৰেটি আজি চেলিব্ৰেটি আজি যদি এগৰাকী অভিনেত্ৰীয়ে এখন চিনেমাটো অভিনয় কৰিছে এখন চিৰিয়েলতো অভিনয় কৰিছে তেওঁ চেলিব্ৰেটি কিন্তু আইদেউ সন্দিকৈ আছিলে সেই সময়ত সমাজৰ পৰা তেখেতক আচলতে তেওঁ বিয়াই নহ'ল কিয় বিয়া নহয় যে তেওঁ সেই চিনেমাখনত এজন পৰপুৰুষক তেওঁ বঙহৰ দেউ বুলি সম্বোধন কৰিছিল গতিকে আমি কেনেকুৱা এক পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বৃত্ত ভাঙি আইদেউ সন্দিকৈয়ে সেই ১৯৩৫ চনত সেই ৩০ৰ দশকত সেই পুৰুষতান্ত্ৰিকতাৰ বৃত্ত ভাঙি আজি আমাক এখন বহল পৃথিৱীৰে পৰিচয় কৰাই দিছে যিখন পৃথিৱীত আজি অভিনেত্ৰীসকল চেলিব্ৰিটিৰ আসনত অধিষ্ঠিত হৈছে গতিকে আইদেউ সন্দিকৈ আমি আচলতে ইতিহাস ৰচনা ইতিহাস সংৰচনাৰ ক্ষেত্ৰত ইতিহাসৰ পথ প্ৰদৰ্শনৰ ক্ষেত্ৰত ইতিহাস নিৰ্মাণৰ এগৰাকী অন্যতম মূল খনিকৰ বুলি আমি অভিহিত কৰিব পাৰোঁ আজি আমি যেতিয়াই অসমীয়া চিনেমাৰ ইতিহাসৰ কথা কওঁ অসমীয়া চিনেমাৰ ইতিহাস আৰম্ভ হৈছে সেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিখনেৰে এই জাৰ্মানীত কথাছবি নিৰ্মাণৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহি এই যি ভোলাগুৰিৰ পৰা আমি যাত্ৰা আৰম্ভ কৰাৰ কথা কৈছোঁ সেই তেজপুৰৰ সমীপৰ ভোলাগুৰিত জ্যোতিপ্ৰসাদ আগৰৱালাই চিত্ৰবন নামেৰে এটা ষ্টুডিঅ' নিৰ্মাণ কৰি তাতে জয়মতীৰ সকলো কলা কুশলীক ৰাখি সেই ভোলাগুৰিৰ চাহ বাগিচাতেই তেওঁ চিত্ৰগ্ৰহণ কৰি তেওঁ জয়মতী নিৰ্মাণ কৰিছিল কেৱল গদাপানী আৰু ডালিমিৰ যিকেইটা নগা পাহাৰৰ দৃশ্য আছিল সেইকেইটা তেওঁ বশিষ্ঠ পাহাৰ গুৱাহাটীৰ বশিষ্ঠ পাহাৰত তেওঁ চিত্ৰগ্ৰহণ কৰিছিল আৰু তেওঁ কথাছবি নিৰ্মাণ কৰি যেতিয়া তেওঁ লাহোৰত এডিটিঙৰ কাৰণে গ'ল তাত এটা ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ল যিমানখিনি অভিনেতা অভিনেত্ৰীৰ ভইচ ৰেকৰ্ডিং হৈ আছিল সকলোবিলাক ডিলিট হৈ গ'ল নাইকিয়া হৈ গ'ল মদ খাই গ'ল তেতিয়া লাহোৰত আৰু উপায় নাই টকা পইচাৰ কথা একেবাৰে উপায় নাই আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই এটা সাংঘাতিক ধৰণৰ কাম কৰিলে ৪৫০ গৰাকী কলা কুশলীৰ তেওঁ নিজেই ভইচ দি তেওঁ এই কথাছবি জয়মতী কথাছবিত সেই কথাবিলাক সংলাপবিলাক সংলগ্ন কৰি দিলে আৰু সেইকাৰণে জয়মতীখনক প্ৰথম দাবী কথাছবি বুলিও অভিহিত কৰা হয় আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাহস চাওক যি সময়ত সবাক চিনেমা দ্য জেজ ছিংগাৰ ইংৰাজী কথাছবি সেইখন নিৰ্মাণ হৈছিল ১৯২৭ চনত আৰু ভাৰতৰ যিখন প্ৰথম সবাক ছবি আলম আৰা সেইখন নিৰ্মাণ হৈছিল ১৯৩১ চনত আৰু আমাৰ অসমৰ দৰে এখন পেৰিফেৰিয়েল ষ্টেট এখন প্ৰান্তীয় ৰাজ্য জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰৰ ওচৰৰ ভোলাগুৰিত এক চিত্ৰবন নামেৰে ষ্টুডিঅ' নিৰ্মাণ কৰি কেনেকুৱা এক অত্যুৎসাহ কৰিছিল আপোনালোকে কল্পনা কৰি চাওক ১৯৩৫ চনত তেওঁ জয়মতী কথাছবি নিৰ্মাণ কৰিছিল আৰু ১৯৩৫ চনৰ ১০ মাৰ্চত কলিকতাৰ ৰৌনক চিনেমা হলত এখন প্ৰথম প্ৰদৰ্শনীৰ কাৰণে মুকলি কৰি দিছিল ইয়াৰ ১০ দিনৰ পিছত ১৯৩৫ চনৰ ২০ মাৰ্চত এতিয়া আমি কুমাৰ ভাস্কৰ নাট্য মন্দিৰ বুলি জানো পূৰ্বে কামৰূপ নাট্য মন্দিৰ বুলি জনাজাত আছিল সেই নাট্য মন্দিৰত কথাছবি প্ৰদৰ্শন জয়মতী কথাছবিখন প্ৰথম প্ৰদৰ্শন কৰিছিল আচলতে তেওঁ অসমীয়া কথাছবিৰ ইতিহাস ৰচনা কৰিলে ইতিহাস সংৰচনা কৰিলে এক মাইলৰ খুঁটি প্ৰতিষ্ঠা কৰিলে তাৰপিছত আমাৰ অসমীয়া কথাছবিয়ে এক নিৰন্তৰ উত্তৰণমুখী যাত্ৰা অগ্ৰগামী যাত্ৰা ফলা বোমা পথ অতিক্ৰম কৰি আজিৰ অৱস্থাত আহি উপনীত হৈছে আজিৰ অসমীয়া কথাছবিত যথেষ্ট সমস্যা আছে আমাৰ অসমীয়া কথাছবি উদ্যোগটো সমস্যাৰে জৰ্জৰিত প্ৰতিষ্ঠা কালৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কথাছবি উদ্যোগ সমস্যাৰে জৰ্জৰিত সমস্যাৰে ভাৰাক্ৰান্ত কিন্তু তথাপি থমকি ৰোৱা নাই অসমীয়া কথাছবিয়ে তাৰ সেই কণ্টকাকীৰ্ণ পথত সংগ্ৰাম কৰি কেৱল উত্তৰণমুখী যাত্ৰাত আগবাঢ়িয়ে আছে
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত জ্যোতিপ্ৰসাদ আগৰৱালাই 1939 চনত নিৰ্মাণ কৰিলে ইন্দ্ৰমালতী। ইন্দ্ৰমালতীখন স্বাধীনতা আন্দোলনৰ পটভূমিত নিৰ্মিত এখন কথাছবি। জয়মতী আছিল ঐতিহাসিক পটভূমি। জয়মতীৰ চৰিত্ৰৰ কথা আপোনালোকে সকলোৱে জানে। জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালাই 50,000 টকা খৰচ কৰিছিল যদিও তেওঁ সেই পইচা ঘূৰাই নাপালে। জয়মতীখন চলিছিল কিন্তু মাত্ৰ 20,000 মান টকাহে ঘূৰাইছিল। ইন্দ্ৰমালতীখন কিন্তু ব্যৱসায়িক ভাৱে সফল হৈছিল, য'ত তেওঁ জয়মতীত হোৱা লোকচান বা ক্ষতিও তেওঁ পূৰণ কৰিবলৈ সক্ষম হৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত অৰুণ বৰুৱাই এখন ছবি নিৰ্মাণ কৰিছিল। সেইখন হৈছে মনোমুখী 1941 চনত। আৰু সেই 1941 পৰা 1969 সেই সময়ছোৱাত, সেই 30 বছৰৰ সময়ছোৱাত আমাৰ অসমত প্ৰায় 36খন কথাছবি নিৰ্মাণ হৈছিল। আৰু সেই 36খন কথাছবিৰ ভিতৰত 9খনেই ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল। সেইকেইখন হৈছে পিয়লি ফুকন, মাক আৰু মৰম, ৰঙা পুলিচ, কুবেৰুণ, শকুন্তলা, তেজীমলা, মণিৰাম দেৱান, প্ৰতিধ্বনি, লতিঘৰ। আমাৰ ভোলাগুৰিৰ পৰা অসমীয়া চিনেমাই জয়যাত্ৰা আৰম্ভ কৰিলে। সম্প্ৰতি অস্কাৰতো গৈ অসমীয়া চিনেমাই ভৰি দিছিলোঁ। এই সময়ছোৱাত আমি এক ঐতিহাসিক যাত্ৰা আমি অতিক্ৰম কৰিছোঁ। আৰু জ্যোতিপ্ৰসাদৰ পৰৱৰ্তী সময়ত আন এজন চলচ্চিত্ৰ নিৰ্মাতা নটসূৰ্য ফণী শৰ্মা, আমাৰ সকলোৰে শ্ৰদ্ধেয় ফণী শৰ্মাই প্ৰথমবাৰৰ কাৰণে অসমীয়া চলচ্চিত্ৰলৈ আচলতে ৰাষ্ট্ৰীয় বঁটা বা ৰাষ্ট্ৰপতিৰ পদক কঢ়িয়াই আনিছিল। 1955 চনত তেওঁ পিয়লি ফুকন নামৰ এখন ছবি নিৰ্মাণ কৰি সেই ছবিৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰপতিৰ উৎকৃষ্টতাৰ মানপত্ৰ আৰু ৰূপৰ পদক লাভ কৰিছিল। কিন্তু ফণী শৰ্মাই 1948 চনত নিৰ্মাণ কৰিছিল এখন বিখ্যাত চিনেমা, সেইখন হৈছে চিৰাজ। সেই চিৰাজ চিনেমাখনক আমি সকলোৱে এখন অধিক সাৰ্থক চিনেমা বুলি আচলতে আমি অভিহিত কৰোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ অসমীয়া চিনেমাৰ ইতিহাসত কেইবাটাও গুৰুত্বপূৰ্ণ নাম আছে। তাৰ ভিতৰত আমি ল'বই লাগিব, মই দীঘলীয়া নকৰোঁ, কাৰণ আপোনালোকক মই এটা কথা জানিব পাৰিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিসকল আহিছে, আপোনালোক যাবগৈ লাগিব। মই এই কথাটো কেৱল মই যিহেতু বিষয়টো ভোলাগুৰিৰ পৰা অস্কাৰলৈ মই অকণমান কথাকেইটা চুই যাম। বৰুৱা ভাতৃদ্বয়, নিপ বৰুৱা, ব্ৰজেন বৰুৱা আৰু জীৱন বৰুৱা, এই তিনিজন বৰুৱা ভাতৃয়ে আচলতে অসমীয়া চিনেমাত এক বিশেষ এটা দশক প্ৰায় 2টা দশক ধৰি তেওঁলোকে অসমীয়া চিনেমাৰ এটা উত্তৰমুখী যাত্ৰাত তেওঁলোকে অৰিহণা যোগাইছিল। তেওঁলোকৰ এই বৰুৱা ভাতৃদ্বয় এজন চলচ্চিত্ৰকাৰ, এজন প্ৰযোজক, এজন অভিনেতা আৰু চিত্ৰনাট্য ৰচক। নিপ বৰুৱাৰ আপোনালোকে জানে মাক আৰু মৰম, ৰঙা পুলিচ, এই দুয়োখন চিনেমাই ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল। আৰু আজলি নবৌখন তেওঁ নিৰ্মাণ কৰিছিল 1980 চনত। আমি সকলোৱে চাইছোঁ আজলি নবৌ। আজলি নবৌখন প্ৰথম অসমীয়া ৰঙীন কথাছবি আছিল। প্ৰথম অসমীয়া ৰঙীন কথাছবি নিপ বৰুৱাই নিৰ্মাণ কৰিছিল আজলি নবৌ। তেওঁ ভাতৃ ব্ৰজেন বৰুৱাই নিৰ্মাণ কৰিছিল। আপোনালোকে জানে যে অন্যতম ব্যৱসায়িক সফল ছবি ডক্টৰ বেজবৰুৱা 1969 চনত নিৰ্মাণ কৰিছিল। অসমীয়া চিনেমাৰ এক নতুন ধাৰা আনি দিছিল, এখন আৱেগিক থ্ৰিলাৰ আৰু এখন ব্যৱসায়িক সফল চিনেমা আছিল ডক্টৰ বেজবৰুৱা। আজি বিগত বছৰটো তাৰ ৰিমেকো হৈছে, আপোনালোকে দেখিছে। গতিকে ডক্টৰ বেজবৰুৱা ইটো সিটো বহুতো তেওঁ এখন হাস্যমধুৰ অসমীয়া চিনেমা তেওঁ নিৰ্মাণ কৰিছিল। আৰু তেওঁ 1972 চনত তেওঁ নিৰ্মাণ কৰিছিল উপজা সোণৰ মাটি, যিখন চিনেমাই শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল। আৰু তেওঁলোকৰ কনিষ্ঠ ভাতৃ জীৱন বৰুৱাই এখন বিখ্যাত চিনেমা নিৰ্মাণ কৰিছিল 1989 চনত অজলা ককাই। মই এইখন যিহেতু মহিলা আপোনালোকৰ লেখিকাসকলৰ সমাৰোহ, গতিকে মই দুগৰাকী মহিলা চলচ্চিত্ৰকাৰৰ নাম ল'বই লাগিব। এগৰাকী হৈছে ডক্টৰ শান্তনা বৰদলৈ, আনগৰাকী হৈছে মঞ্জু বৰা ডাঙৰীয়া। ডক্টৰ শান্তনা বৰদলৈ আপোনালোকে জানে 1996 চনত অদাত্য নামেৰে এখন বিখ্যাত চিনেমা নিৰ্মাণ কৰিছিল। আমাৰ ঔপন্যাসিক মামণি ৰয়চম গোস্বামীৰ দঁতাল হাতীৰ উৱে খোৱা হাওদাৰ কাহিনীৰ ওপৰত ভিত্তি কৰি সেই পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা, সেই পুৰুষতান্ত্ৰিক দৌৰাত্মক প্ৰত্যাহ্বান জনাই সেই অদাত্য ছবিখন নিৰ্মাণ কৰিছিল। এখন নাৰীকেন্দ্ৰিক ছবি, যিখন ছবিয়ে আচলতে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিল। আৰু অদাত্যত চিত্ৰগ্ৰহণৰ কাৰণে মৃণাল কান্তি দাসে ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী বঁটা লাভ কৰিছিল। আৰু এই ছবিখনে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটাও লাভ কৰিছিল।
তাৰ পৰৱৰ্তী পৰ্যায়ত 2017 চনত ডক্টৰ শান্তনা বৰদলৈয়ে নিৰ্মাণ কৰিছিল মাজনিশাৰ কেতেকী। এইখনেও শ্ৰেষ্ঠ অসমীয়া কথাছবি বঁটা লাভ কৰিছিল। আৰু এইখন ছবিত অভিনয় কৰাৰ কাৰণে আমাৰ আপোনালোকে আৰু এগৰাকী আমাৰ সীমা বাইদেউৰ দৰে বিখ্যাত অভিনেতা আদিল হুছেইন ডাঙৰীয়াই নাৰ্গিছ দত্ত সোঁৱৰণী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। আনগৰাকী মহিলা চলচ্চিত্ৰকাৰ মঞ্জু বৰা, আপোনালোকে নাম শুনিছে। মঞ্জু বৰাই নিৰ্মাণ কৰিছিল 1999 চনত বৈভৱ। তাৰপিছত তেওঁ কেইবাখনো কথাছবি নিৰ্মাণ কৰিছে। আকাশী তৰাৰ কথাৰে, লাজ, অন্য এক যাত্ৰা, আই গোট নাই, জয়মতী বুলি তেখেতে এখন চিনেমা নিৰ্মাণ কৰিছিল। আৰু তেখেতে এখন মিচিং ভাষাত চিনেমা নিৰ্মাণ কৰিছিল কহ ইয়াত বুলি 2014 চনত। আৰু এই ছবিখনেও একাধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। সেইদৰে আমাৰ কেইবাগৰাকীও চলচ্চিত্ৰ নিৰ্মাতা আছে। আমাৰ হেৰিৰ পিছত আপোনাৰ কেইটামান নাম আমি ল'বই লাগিব। এটা বিশেষভাৱে উল্লেখনীয় নাম হৈছে আমাৰ সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। আমি সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক যেনেকৈ সংগীতকাৰ, গায়ক, সংগীত পৰিচালক বুলি জানো, তেখেত আচলতে অসমীয়া চিনেমা জগতৰ উত্তৰমুখী যাত্ৰাত ভূপেন হাজৰিকাই এটা নতুন অধ্যায়ৰ সংযোজন কৰিছে। তেওঁ ইতিহাসত এক উত্তৰমুখী যাত্ৰাত এক অনবদ্য সংযোজন তেখেতে কৰিছে। তেখেতে 1956 চনত এৰাবাটৰ পুৰ ছবিৰে তেখেতে অসমৰ চলচ্চিত্ৰ জগতখনত ফুল পেলাইছিল। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ভূপেন হাজৰিকাই 3খন খুব গুৰুত্বপূৰ্ণ ছবি নিৰ্মাণ কৰিছিল। 1961 চনত নিৰ্মাণ কৰিছিল শকুন্তলা, 1969 চনত নিৰ্মাণ কৰিছিল প্ৰতিধ্বনি, আৰু 1966 চনত নিৰ্মাণ কৰিছিল লতিঘটি। আৰু এই তিনিওখন চিনেমাই ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। তাৰ উপৰিও ভূপেন হাজৰিকাই চিকমিক বিজুলী, মন প্ৰজাপতি আৰু এখন বিখ্যাত চিনেমা চিৰাজ নিৰ্মাণ কৰিছিল। ডক্টৰ ভূপেন হাজৰিকাই প্ৰায় 30খনৰো অধিক অসমীয়া কথাছবিত সংগীত পৰিচালনা কৰিছে। তেখেতে কেইবাখনো উল্লেখযোগ্য হিন্দী আৰু বঙলা কথাছবি নিৰ্মাণ কৰিছে। আৰু হিন্দী বঙলা কথাছবিত তেখেতে সংগীত পৰিচালনা কৰিছে। আৰু ভূপেন হাজৰিকাই এই জীৱনজোৰা তেওঁ যি সাধনা, তেওঁ যি অসমীয়া বোলছবি জগতেই নহয়, দেশৰ বোলছবি উদ্যোগখনলৈ তেওঁ আগবঢ়োৱা নিৰন্তৰ অৱদানৰ বাবে 1994 চনত তেওঁ দাদা চাহেব ফাল্কে বঁটাৰে বিভূষিত কৰিছিল, যিটো আমাৰ ভাৰতবৰ্ষত চলচ্চিত্ৰ জগতৰ আটাইতকৈ সন্মানীয় বঁটা বুলি অভিহিত কৰা হয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি কেইবাগৰাকীও চলচ্চিত্ৰকাৰ বা আমি ছবি নিৰ্মাতাৰ নাম ল'ব লাগিব। শিৱপ্ৰসাদ ঠাকুৰ, পুলক গগৈ, মুনীন বৰুৱা, দাৰা আহমেদ, বিদ্যুৎ চক্ৰৱৰ্তী, সঞ্জীৱ সভাপতি, সঞ্জীৱ হাজৰিকা। মই ইমানখিনি কিন্তু মই এজনৰ কথা ক'বই লাগিব, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই মুঠ 9খন ছবি নিৰ্মাণ কৰিছিল। তাৰে 8খন অসমীয়া আৰু এখন হিন্দী। কাল সন্ধ্যা বুলি এখন তেওঁ হিন্দী চিনেমা নিৰ্মাণ কৰিছে। আৰু তেওঁ নিৰ্মাণ কৰা আটাইকেইখন 8খন অসমীয়া চিনেমা, সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্থান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস, এই আটাইকেইখন চিনেমাই ৰজত কমল বঁটা, আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবি ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু অগ্নিস্থানৰ বাবে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই নিজে ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা তেওঁ লাভ কৰিছিল। সেইদৰে আন এজন আমাৰ বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা, তেওঁৰ নাম নল'লে ভুল হ'ব, জাহ্নু বৰুৱা। অপৰূপা চিনেমা তেওঁ নিৰ্মাণ কৰিছিল 1982 চনত। তাৰপিছত তেওঁ অসমীয়া চিনেমা এখন নাৰী কেন্দ্ৰিক ছবি আছিল, আপোনালোকে জানে যে সেই ছবিখনৰ যোগেদি তেওঁ ৰজত কমল বঁটা পাইছিল, বহুকেইটা ৰাষ্ট্ৰীয় বঁটা পাইছিল, বহু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই কথাছবি তেওঁ প্ৰদৰ্শন কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ পাপৰি, হালধীয়া চৰাই, বাওধান খাই, বনানী, ফিৰিঙতি, সাগৰলৈ বহুতো, কুশল, পক্ষী, তৰা, কণিকাৰ নাম ধেনু, বান্ধোন, অজয় আদি বহুকেইখন ছবি নিৰ্মাণ কৰিছে। আৰু ইয়াৰ কেইবাখনো ছবিয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে, আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। আৰু ফিৰিঙতি ছবিত কৰা মুখ্য চৰিত্ৰত কৰা অভিনয়ৰ বাবে আপোনালোকে পূৰ্বে আইদেউ সন্দিকৈ বঁটা প্ৰদান কৰা মলয়া গোস্বামী বাইদেৱে ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান আজুৰি আনিবলৈ সক্ষম হৈছিল। মই দীঘলীয়া নকৰোঁ, এই এক কণ্টকাকীৰ্ণ দীঘলীয়া পথ অতিক্ৰম কৰি আমাৰ অসমীয়া চিনেমা সেই 1935 চনত আৰম্ভ কৰিলে। নটসূৰ্য ফণী শৰ্মা, ডক্টৰ ভূপেন হাজৰিকা, জাহ্নু বৰুৱা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, শিৱপ্ৰসাদ ঠাকুৰ, মুনীন বৰুৱা, দাৰা আহমেদ, সঞ্জীৱ হাজৰিকা, সঞ্জীৱ সভা পণ্ডিত, এই সকলোবিলাক ক'ৰবাত যদি নাম থাকি গৈছে মই ক্ষমা বিচাৰিছোঁ।
ৰীমা দাস এই সকলোবিলাকে আচলতে অসমীয়া চিনেমাৰ উত্তৰমুখী যাত্ৰাত এক অনবদ্য অৱদান আগবঢ়াই থৈ আছে আৰু মোৰ যিটো বিষয় ভোলাগুৰিৰ পৰা অস্কাৰলৈ মই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমীয়া চিনেমাই কেনেদৰে উজলি উঠিছিলে মই এটা আপোনালোকক আভাস দিছোঁ মই দীঘলীয়া কৰা নাই আপোনালোকে আমনি পাব এতিয়া আহোঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমীয়া চিনেমাই কেনেকৈ পদাৰ্পণ কৰিলে কেনেকৈ অসমীয়া চিনেমাৰ গৌৰৱৰ পতাকা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত উজলি উঠিল বাইদেউ উঠি আহি মোক কৈছে ৰীমা দাসৰ নাম নক'লে আচলতে মোৰ বক্তৃতাটোৱে আধৰুৱা হ'ব ৰীমা দাসৰ সেই ভিলেজ ৰকষ্টাৰ নামৰ সেই চিনেমাখনে তেওঁ 1917 চনত নিৰ্মাণ কৰিছিল আৰু 1919 চনত ভাৰতৰ অফিচিয়েল এণ্ট্ৰি হিচাপে একাডেমি এৱাৰ্ডত ফৰেইন লেংগুৱেজ শিতানত ৰীমা দাসৰ এই ভিলেজ ৰকষ্টাৰ চিনেমাখন প্ৰদৰ্শিত হৈছিল উচ্চ প্ৰশংসিত হৈছিল কিন্তু মই এটা কথা ক'ব লাগিব যে আমাৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত কিন্তু আমাৰ অসমীয়া চিনেমাই 1957 চনতে ভুমুকি মাৰিছে 1957 চনত নিৰ্মিত কুবেৰ নামে এখন অসমীয়া চিনেমা বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হৈছিল উচ্চ প্ৰশংসিত হৈছিল গতিকে আমাৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰা কিন্তু 2017 বা 2019 নহয় আমাৰ আন্তঃৰাষ্ট্ৰীয় অসমীয়া চিনেমাৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰা আৰম্ভ হৈছে কিন্তু তাৰ যিটো প্ৰাৰম্ভণি ঘটিছে 1957 চনতে কুবেৰ নামৰ এখন চিনেমাৰ জৰিয়তে কিন্তু এতিয়া এই অস্কাৰ বা একাডেমি এৱাৰ্ডত আমাৰ ৰীমা দাসৰ মোৰ জুনিয়ৰ আছিলে কটন কলেজৰ ৰীমা দাস মোতকৈ 2 বছৰ সৰু ৰীমা দাস সেই ৰীমা দাস উজলি উঠিছিলে অস্কাৰত ভিলেজ ৰকষ্টাৰে অসমীয়া চিনেমাক এক অনন্য মাত্ৰা প্ৰদান কৰিলে তাৰ লগতে আন এখন ছবি চুটি মোৰ ঘোঁৰাৰ দুৰন্ত গতি মহৰ্ষি তুহিন কাশ্যপে নিৰ্মাণ কৰিছিলে কেলকাতাৰ সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটত এইটো এটা ষ্টুডেণ্ট প্ৰজেক্ট আছিল কিন্তু এই 15 মিনিট দৈৰ্ঘ্যৰ এই চিনেমাখনে একাডেমি এৱাৰ্ডত অস্কাৰত ভাৰতবৰ্ষৰ পৰা অফিচিয়েল এণ্ট্ৰি মানে চৰকাৰীভাৱে ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি তাত এণ্ট্ৰি লাভ কৰিছিল আৰু আন এখন কথাছবি আছে ব্ৰিজ কৃপাল কলিতাৰ এখন পৰিচালক হিচাপে প্ৰথমখন কথাছবি ব্ৰিজ এখন আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত উচ্চ প্ৰশংসিত হৈছে আৰু আপোনালোকে জানে যে সাম্প্ৰতিক সময়ত বহুখিনি অসমীয়া তথ্যচিত্ৰ চুটি ছবি বহু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱত প্ৰদৰ্শিত হৈছে উচ্চ প্ৰশংসিত হৈছে বঁটা লাভ কৰিছে এখন আমাৰ ঘৰুৱা প্ৰডাকশ্যন মোৰ মাতৃ মীনা মহন্তই প্ৰযোজনা কৰা মোৰ জ্যেষ্ঠ ভাতৃ ডক্টৰ পাৰ্থভাৰতী মহন্তৰ পৰিচালনা আৰু চিত্ৰনাট্যৰে নিৰ্মিত লাচিত বৰফুকন নামৰ এখন চুটি তথ্যচিত্ৰ 25খনকৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰত প্ৰদৰ্শিত হৈছে আৰু এতিয়ালৈকে প্ৰায় 20টাৰো অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে গতিকে অসমীয়া চিনেমাৰ যি জয়যাত্ৰা মই কৈছোঁ এই জয়যাত্ৰা আমাৰ অব্যাহত আছে থাকিব 1935 চনত লোকমৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া চিনেমাৰ যিডাল শিপা প্ৰতিষ্ঠা কৰিছিল সেই শিপাডালক লালন পালন প্ৰতিপালন কৰি আমি আগবাঢ়ি যাব লাগিব অসমীয়া চিনেমা কেৱল অসম ভাৰতবৰ্ষ নহয় সমগ্ৰ বিশ্বতে সকলোৰে বাবে পৰিচিত কৰিব লাগিব মই দুগৰাকী ব্যক্তিৰ নাম নল'লে মোৰ বক্তৃতাটো আধৰুৱা হৈ ৰ'ব আজিৰ অনুষ্ঠানৰ আইদেউ সন্দিকৈ শিল্পী বঁটা প্ৰাপক আমাৰ সকলোৰে শ্ৰদ্ধাৰ সীমা বিশ্বাস বাইদেউ আচলতে আইদেউ সন্দিকৈ দ্বিতীয়টো সংস্কৰণ বুলি ক'লেও আমাৰ অত্যুক্তি কৰা নহ'ব আইদেউ সন্দিকৈয়ে 1935 চনত ইতিহাস সংৰচনা কৰিছিল সীমা বিশ্বাস বাইদেৱে 1994 চনত ইতিহাস নতুনকৈ লিখিছিল পেণ্ডিত কুইন চিনেমাখনত ফুলন দেৱী চৰিত্ৰত কৰা সাহসী আৰু দুৰ্দান্ত অভিনয়েৰে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত ৱাটাৰ নামৰ চিনেমাখনত তেওঁ কৰা দুৰ্দান্ত অভিনয়ৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল বাইদেউৰ বিষয়ে আপোনালোকে ইতিমধ্যে সম্বৰ্ধনা পত্ৰত কৈছে মই সেই তথ্যখিনি পুনৰাবৃত্তি কৰিব খোজা নাই কিন্তু বাইদেউক মই এইকাৰণেই শ্ৰদ্ধা কৰোঁ 1994 চনত মই BA পঢ়ি আছিলোঁ যে বাইদেৱে আচলতে নাৰীৰ জগতখনত
নাৰীৰ এই কৰ্মময় জগতখনত নাৰীক এক নতুন ৰূপত প্ৰতিষ্ঠা কৰিলে। বাইদেউ এগৰাকী অভিনেত্ৰী নহয়, নাৰী শক্তি, নাৰী প্ৰতিভাক প্ৰতিষ্ঠা কৰা এগৰাকী প্ৰতীক বুলি ক'লেও হয়তো বহাই পৰা নহ'ব। কাৰণ 1935 চনত যি ইতিহাসৰ ৰচনা কৰিছিল আইদেউ সন্দিকৈয়ে, সেই ইতিহাসক নতুন ৰূপত প্ৰতিষ্ঠা কৰিছিল সীমা বিশ্বাস ডাঙৰীয়ানীয়ে। আপোনালোকে সেই 1994 চনৰ কথা পঢ়িলে, বেণ্ডিট কুইনৰ বিষয়ে পঢ়িলে আপোনালোকে জানিব পাৰিব। সমগ্ৰ ভাৰত, সমগ্ৰ বিশ্বত আলোড়নৰ সৃষ্টি কৰিছিল সেই ফুলন দেৱীৰ চৰিত্ৰটোৱে। আৰু আজি আচলতে মই নিজেও নিজকে ধন্য মানিছোঁ। আজি বাইদেউক মই এই মঞ্চত সুশৰীৰে পাইছোঁ, একেখন মঞ্চত আসন গ্ৰহণৰ সুবিধা পাইছোঁ, সুযোগ পাইছোঁ। মই নিজকে ধন্য মানিছোঁ। আন এগৰাকী অভিনেতা আদিল হুছেইনৰ নাম নল'লে হয়তো মোৰ ভুল হ'ব। আদিল হুছেইন সেই পাঠশালাৰ পৰা ওলাই অহা এজন যুৱক অভিনেতা। আৰু এটা কথা মই আত্মশ্লাঘা, বেয়া কথা কিন্তু কৈছোঁ, গৌৰৱ নিজৰ কথা ক'বলৈ ভাল লাগে। পাপুনিকো সংবাদ বুলি এখন খুব জনপ্ৰিয় চিৰিয়েল হৈছিল, আপোনালোকে নিশ্চয় চাইছিলে। আদিল হুছেইন ডাঙৰীয়াই তাত অভিনয় কৰিছিল। আৰু কটন কলেজত পঢ়ি থাকোঁতে ছাত্ৰৰ ভূমিকাত এটা সৰু চৰিত্ৰত মই আদিল হুছেইন ডাঙৰীয়াৰ সৈতে অকণমান সময়ৰ কাৰণে অভিনয় কৰাৰ সুযোগ পাইছিলোঁ। এইটো আত্মশ্লাঘা যদিও আপোনালোকক কৈছোঁ। আৰু আদিল হুছেইন ডাঙৰীয়াই কেৱল অসমীয়া, হিন্দী নহয়, তেলেগু, মালায়ালম, ইংলিছ, তেওঁ ফ্ৰান্স, ব্ৰিটেইন, ক'ত ক'ত তেওঁ কৰা নাই, স্পেইন, তেওঁ সমগ্ৰ মানে এক আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কেইবাটাও ৰাষ্ট্ৰীয় বঁটা প্ৰাপক তেওঁ এজন অভিনেতা। গতিকে এইসকল সীমা বিশ্বাস হওক, আদিল হুছেইন কওক, ৰীমা দাস কওক, কৃপাল কলিতা কওক, তুহিন কাশ্যপ কওক, এইসকলে আচলতে অসমীয়া চিনেমা এক বিশ্বমুখী যাত্ৰালৈ লৈ যাবলৈ সক্ষম হৈছে। মই এটা কথা পূৰ্বেও কৈছিলোঁ যে অসমীয়া চিনেমা উদ্যোগটো যথেষ্ট সমস্যাৰে ভাৰাক্ৰান্ত। প্ৰথম ভাৰাক্ৰান্ত হৈছে আমাৰ প্ৰয়োজনীয় আন্তঃগাঁথনি নাই, প্ৰয়োজনীয় পৰিকাঠামো নাই। আৰু এটা মই এজন লেমেন হিচাপে, এজন দৰ্শক হিচাপে মই এটা অনুভৱ কৰোঁ যে অসমীয়া চিনেমাৰ আচলতে দৰ্শকৰ সংখ্যাও কম। আজি যদি বেংগলী চিনেমা বা চাউথ ইণ্ডিয়া, মালায়ালম, তামিল, তেলেগু চিনেমাবিলাক আপোনালোকে মন কৰে, তেওঁলোকৰ দৰ্শকৰ সংখ্যা বহুত বেছি। আজি পুষ্পা 2 আপোনালোকে চাওক, এইবিলাক চিনেমাই একদম বিশ্বজুৰি আলোড়ন সৃষ্টি কৰিছে। তাত এইবিলাক অভাৰচিজ প্ৰদৰ্শন হয়, বিদেশত প্ৰদৰ্শন হয়, কাৰণ তেওঁলোকৰ মানুহ আছে, কিন্তু আমাৰ অসমীয়া চিনেমা আমাৰ অসমতে প্ৰদৰ্শন নহয়। আৰু প্ৰদৰ্শন হ'লেও এনেকুৱা এটা সময়ত হয়, এইটো আচলতে বিতৰণ ব্যৱস্থাত ক'ৰবাত এটা ত্ৰুটি আছে, বাইদেউহঁতে জানিব যে আমাৰ সময়বিলাক চাবচোন, অসমীয়া চিনেমাখন যে দিনৰ 11 বজাত, দিনৰ 2 বজাত, যিটো সময়ত আমাৰ কৰ্মৰত কোনো ব্যক্তিয়ে আচলতে গৈ চিনেমাখন চাবৰ কাৰণে তেওঁলোকে সেই সময়টো মিলাব নোৱাৰে। সকলো কামত ব্যস্ত, কাৰোবাৰ চাকৰি থাকিব পাৰে, কাৰোবাৰ চাকৰি নাথাকিব পাৰে, কিন্তু দিনৰ 11 বজাত বা 2 বজাত প্ৰাইম টাইমত আমাক চিনেমাখন নিদিয়ে। ক'ৰবাত আচলতে বিতৰণ ব্যৱস্থাত ত্ৰুটি আছে। আৰু সামগ্ৰিকভাৱে যদি মই কওঁ আচলতে চৰকাৰীভাৱে এক শক্তিশালী আৰু আমাৰ চিনেমা উদ্যোগৰ লগত খাপ খাব পৰাকৈ, চিনেমা উদ্যোগ আমাৰ প্ৰস্ফুটিত হ'ব পৰাকৈ এক সামগ্ৰিকভাৱে এক সৰ্বাত্মক চলচ্চিত্ৰ নীতি, এই হলিষ্টিক ফিল্ম পলিচিৰ প্ৰয়োজনীয়তা আছে বুলি মই ভাবোঁ। গতিকে এই পলিচি বা নীতি চৰকাৰীভাৱে হ'লেহে আচলতে অসমীয়া চিনেমাই উত্তৰণৰ ক্ষেত্ৰত সন্মুখীন হৈ অহা এই বাধাবিলাক তেওঁলোকে নেওচা দিব পাৰিব। তাৰ লগত আমাৰ কাৰিকৰী দিশৰ কথা আছে, পুঁজিৰ কথা আছে, বিভিন্ন ধৰণৰ আমাৰ প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিৰ অভাৱ আছে, ভাল ষ্টুডিঅ'ৰ অভাৱ আছে, এনেকুৱা ধৰণৰ কথাবিলাক আছে। গতিকে আমি এই আন্তঃগাঁথনিবিলাকৰ যি সমস্যা আছে, পুঁজিৰ যি সমস্যা আছে, নীতিগত কথাৰ যি আমাৰ সীমাবদ্ধতা আছে, এই সকলোবিলাক আমি সমাধান কৰিব লাগিব। এক ইতিবাচক মন লৈ এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিব পাৰিলেহে সেই 1935 চনৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা অসমীয়া চিনেমা উদ্যোগটোৱে আজি 90 বছৰ পাৰ হৈ যোৱাৰ পিছতো অনাগত আৰু 100-200 বছৰ, 300 বছৰ, 400 বছৰ অনন্তকালৰ বাবে যাত্ৰা অব্যাহত ৰাখিবলৈ হ'লে আমি এই যিবিলাক সমস্যা সীমাবদ্ধতা আছে, এইবিলাক আমি নেওচা দি আগবাঢ়ি যোৱাৰ প্ৰয়াস আৰু প্ৰচেষ্টা অব্যাহত ৰাখিবই লাগিব। মই ভাবোঁ আমাৰ সকলোৰে সাহস, সকলোৰে সদিচ্ছা, সকলোৰে সহায় সহযোগিতা, সক্ৰিয় অংশগ্ৰহণ আৰু অসমীয়া মানুহৰ আৱেগিক আমাৰ আৱৰণে, আৱেগিক আৱেষ্টনীয়ে নিশ্চয়কৈ অসমীয়া চিনেমা উদ্যোগক এক নতুন দিগন্তলৈ, এক নতুন স্থানলৈ, এক নতুন শিখৰলৈ লৈ যাবলৈ সক্ষম হ'ব। মই দীঘলীয়া নকৰোঁ, বহু অনুষ্ঠান আছে।
আপোনালোক দূৰ দূৰণিৰ পৰা আহিছে, কিন্তু মোৰ দৰে এই অভাজনক সুদূৰ শিৱসাগৰৰ পৰা নিমন্ত্ৰণ কৰি আনি এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত কেইটামান কথা কোৱাৰ লগতে আপোনালোকৰ সৈতে মোৰ ব্যক্তিগত অনুভৱৰ আদান প্ৰদানৰ যি এক বিৰল সুযোগ প্ৰদান কৰিলে, তাৰ বাবে মই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সমূহ সদস্য বিষয়ববীয়া শুভাকাংক্ষীৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই আমন্ত্ৰণে, আমাৰ এই আগমনে আমাক বাধিত কৰিলে, আমাক কৃতাৰ্থ কৰিলে, আমাক আচলতে এক ভিন্ন ধৰ্মী অভিজ্ঞতাৰে আমাক সমৃদ্ধ কৰিলে। পুনৰবাৰ আপোনালোকৰ প্ৰতি আন্তৰিক সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, নমস্কাৰ জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু অনাগত দিনবিলাকত আপোনালোকে আপোনালোকৰ সৃষ্টিশীলতাৰ বছৰত সৃষ্টিশীলতাৰ কলখন অব্যাহত ৰাখক। সমাজখন সৰ্বাংগ সুন্দৰ কৰি আপোনালোকে মাতৃ মমতাৰে আমাক আৱৰি ৰাখি সন্তানসকলক সঠিক পথৰ সন্ধান দিয়ক, সঠিক দিশৰ সন্ধান দিয়ক, তাকেই কামনা কৰি পুনৰবাৰ আপোনালোকক সুদূৰ প্ৰতি সেৱা জনাই, শ্ৰদ্ধা জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।